চাওকচোন আজি বতৰটো ইমান ধুনীয়াকৈ চিকচিকাকৈ ৰ'দ ওলাইছে আৰু এতিয়া আমি খাবলৈ লৈছোঁ কমলা টেঙা অৰেঞ্জ বাহ মৰিচ দিলে আমি খাবা তো মৰিচ দি নাখা দেই হ'ব নহয় মোৰ একবাৰ চাহ আকৌ হাই হেল্ল' নকয় তই নমস্কাৰ সকলোকে মোৰ চেনেল টুটুমনি ব্লগছত আৰু আজি যেহেতু বতৰ ধুনীয়া চিকচিকাকৈ ৰ'দ ওলাইছে তাৰ বাবে আমি কমলা টেঙা লৈছোঁ খাবলৈ এয়া কাটি কুটি লৈ খাই বৈ আমি গাঁৱলৈ যাম আজি হেনো গাঁৱত মানুহজনে ফিচাৰীত মাছ ধৰিব তাকে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই দেখাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যিহেতু আজি ভিডিঅ'টো একেবাৰে শ্বৰ্ট আৰু ফিচাৰীত যি মাছ ধৰিব মানুহজন বুলিয়ে নহয় মানুহজনৰ লগত কেইজনমান বন্ধু থাকিব লগৰ কেইজনমান থাকিব সেইকেইজনে একেলগে মাছ ধৰিব আপোনালোকে চাই থাকক আৰু এইখন ফিচাৰীতে মাছ ধৰিব যিহেতু মাছ এৰি দিয়া হৈছিলে গৰম দিনত মাছ কলিস না মাছ মানুহজন কৈছে যে আজি ফিচাৰীৰ মাছ গোটেইকেইটা উঠোৱা হ'ব আৰু এয়া শামুক কেইটামান ওলাইছে মানুহজনে বুটলি আছে ধান শামুক বুলি কওঁ দেই আমি এয়া ধান শামুকে বুটলি আছে আৰু মাছখিনিক ধৰা দেখি মোকো ধৰিব মন গৈছে মানে নামিয়ে যাওঁ মাছকেইটাক ধৰিম লাগিছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক মই যিমানখিনি দেখাব পৰা আপোনালোকক দেখুৱাই থাকিম আৰু নতুন অহা বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইফালে চাওকচোন ৰাইজে ইমান ধুনীয়াকৈ মাছ ধৰিছে আৰু আমি এইফালে চাঙত বহি মাছ ধৰা চাই আছোঁ খুব ভাল লাগি আছে দেই মাছ ধৰা চাই মাছ ধৰাখিনি ইমান হুলস্থুলকৈ ধৰি আছে আৰু এইফালে ৰাইজেও চাই আছে আপোনালোকে বাৰু এনেদৰে মাছ ধৰা চাই ভাল পায় নে নাপায় কমেণ্টত জনাব দেই মই খুব ভাল পাওঁ দেই চাই আৰু মাছকেইটা ভাগ কৰোঁতে ভিডিঅ'টো কৰা নহ'লগৈ যিহেতু মাছ ভাগ কৰোঁতে গধূলা হ'ল আৰু এয়া মানুহজন লৈ আনিছিলে তাৰ ভাগত পৰিছিলে মানে প্ৰতিজনৰ ভাগত 3 কেজি ওপৰতকৈ ভাগত পৰিলে এয়া মাছখিনি আপোনালোকক অলপ দেখুৱাইছোঁ চাওকচোন ধুনীয়া মাছ ইয়াতে আছে ভাঙোন কমলকাট ৰৌ আৰু খলিহনা গৰৈ কেইটামান মাছ আছে আৰু এয়া মানুহজন বুটলা এয়া ধান শামুক আছিলে সেয়া আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু লগতে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আজিলৈ ইমানেই আছিল আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম বাই